to my YouTube channel. Kevin Saw. Hi guys, motor Hi guys, মই সাইকেল চলাই আছো। Hello, Totama. এয়া বৰ্তমান আমি গৰুহুতি প্ৰকল্পত গৈ আছোঁ। আজি তাত মুকলি বিহু আছে। এয়া আমি চাইকেল লৈ আহিছোঁ কাৰণ তেলৰ দাম বহুত না, সেইকাৰণে আৰু চাইকেল লৈ আহি আছোঁ। কি কৰিবি আৰু আৰু কি কৰিবি আৰু বিহু মেইন না, বিহু চাব লাগিব, বিহু বৰ কৰিবই লাগিব। ৱেলকাম টু মাই ইউটিউব চেনেল কেবি ভ্লগ। বন্ধুসকল, এয়া আমাৰ গৰুহুতি কৃষি প্ৰকল্পত এতিয়া ফাংচন হ'ব। যতীন বৰা আদি আহিছে, সকলোৱে ভিডিঅ'টো চাব শেষলৈকে। আৰু মোৰ লগত ছোৱালী তোৱালী আহিছে চাগে কিয় নাচনী মই ভাবিছোঁ তোমাৰ দে নকওঁ আৰু সেইটো বাৰু ক'ব নোৱাৰি দে বেলেগ। এতিয়া বৰ্তমান আৰম্ভ হ'ব আমাৰ কৃষি প্ৰকল্পৰ ফাংচন। যতীন দাই আমাৰ মৰমৰ যতীন দাই আমাৰ হেৰি কৰিব এতিয়া। আচ্ছা, মঞ্চত বিলীন কৰিব। দিয়া অ'কে। হেপী ৰঙালী বিহু। হয়, এতিয়া এনজয় কৰিব লাগে একদম এনেকৈ আৰু ন ৱে। সকলোকে উৰুলি দিবৰ কাৰণে অনুৰোধ জনাইছোঁ। মোৰ আজি খুব নিজকে খুব গৌৰৱ অনুভৱ কৰিছিলোঁ। মাননীয় বিধায়ক শিৱাজাৰ সমষ্টি পৰমানন্দ ৰাজবস্তি ডাঙৰীয়া আৰু সাহিত্য সভাৰ প্ৰাক্তন সভাপতি আমাৰ ডক্টৰ ধ্ৰুৱজ্যোতি বৰাকে প্ৰমুখ্যে দিলীপ দাকো পালোঁ সাংসদ। আজি এটা বিহু পাখি মনত পৰিছে। অতিকৈ চেনেহৰ মুগাৰে মহৰা, তাতোকৈ চেনেহৰ মাকো, তাতোকৈ চেনেহৰ বহাগৰ বিহুটি গৰুকুটিত নাপাতি কেনেকৈ থাকোঁ। আজি সেই দিনটো সঁচাই গৌৰৱ অনুভৱ কৰিছোঁ যে এই দিনটো যে আমি দেখা পাম সেইটো সপোনতো ভবা নাছিলোঁ। আজি সেই পৰিৱেশ আহিছে, সুন্দৰ পৰিৱেশ, সকলো একত্ৰিত হৈছে। আমি ৰঙালী বিহু উদযাপন কৰিছোঁ। আজি গৰু বিহুৰ দিনাখন গৰুকুটিত যিটো বিহু উদযাপন আছে, মই ভাবোঁ এটা স্মৰণীয় দিন হৈ থাকিব আমাৰ ইতিহাসত, যে এই আৰম্ভণি আমি শুভৰ দিনৰ কাৰণে আগবাঢ়ি গৈ আছোঁ। ধন্যবাদ জনাব লাগিব আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। লগতে এই চেগতে মই আৰু এটা কথা কৈ যে বিহুৰ ওপৰত এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছিল যে আমি বিহু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰি তাত সীমাবদ্ধ থাকিব নালাগে। কিমান ল'ৰা ছোৱালীক আমি বিহুৰ পৰা প্ৰশিক্ষণ দিছোঁ। সেই তেখেতৰ তত্বাৱধানত আমি টিংখাঙত ৫,০০০ ল'ৰা ছোৱালীক বিমল বৰাই ৫,০০০ ল'ৰা ছোৱালীক বিহু ঢোল আৰু বিহু নাচৰ পৰা যিটো প্ৰশিক্ষণ দি অনুষ্ঠান কৰিলে, সঁচাই মাননীয় মুখ্যমন্ত্ৰী মহোদয় বিমল বৰা ডাঙৰীয়া সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰীক ধন্যবাদ জনাব লাগিব। আৰু লগতে এতিয়াই অনুষ্ঠানত উপস্থিত থকা পৰমাদাক ধন্যবাদ জনাইছোঁ। এনেকুৱা ধৰণৰ অনুষ্ঠানে আমাৰ জাতিটো, আমাৰ কৃষ্টিটো জীয়াই ৰখাত যথেষ্ট সহায় কৰিব। পুনৰ ধন্যবাদ জনাই সকলোলৈকে মই যতীন বৰাই ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। এই বছৰটো সকলোৰে বাবে হওক সুখ আৰু শান্তি। ধন্যবাদ। সন্মানীয় যতীন বৰা ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। বৰ্তমান অলপ জলপান খাই লওঁ, ভোক লাগিছে ন, ৰাতিপুৱা আহিছিলোঁ। জলপান খাই লওঁ, খাই লওঁ, তাৰপিছতহে হ'ব চব কাম আৰু পেট পূজা। আজি বৰষুণ দিব বুলি ভাবিছিলোঁ আৰু यार वो छोकरी देखो यार कितना खूबसूरत लग रहा है यार। আজি আৰু বৰষুণ বুলি ভাবিছিলোঁ, প্ৰতিকূল বতৰৰ কাৰণে হৈছে হ'লেও আহিছিলোঁ। এতিয়া কি বম ৰ'দ দিছে বাপৰে, একদম ভাব চোতালৈ অহাৰ মূল্যটো থাকিল, কাৰণ দুইফালে কাম হ'ব। এক গলি পাৰ সেখানে চলতে পয়সা দিয়ে হয় হসপিটালে দিয়ে আছে আমাৰ কৃষ্টি সংস্কৃতি ভাই
আপোনাকো থাকিল থেংক ইউ। আৰু আজি গৰুপুটিত আছোঁ, বিৰাট ধুনীয়া অনুষ্ঠান হৈ আছে। গৰুপুটিৰ কথা আপোনালোকে গমেই পায় আৰু আপোনালোকো আহিব গৰুপুটিত। আৰু আমি ইয়াতে কাম কৰোঁ। ইয়াতে ন গতিকে আপোনালোকেতো গমেই পাই থাকিব, তেওঁলোকে ধুনীয়াকৈ ইয়াৰ গোটেই কি হৈছে কি নাই গোটেইবিলাক দেখুৱাই থাকিব। আৰু ময়ো মাজে মাজে আহিম ইয়াৰ পিছত। হয় আৰু 6 জুনত আমাৰ প্ৰতিষ্ঠা দিৱস আছে, সেইদিনা আপুনি নিশ্চয় আহিব। 6 জুন নিশ্চয়। অ'কে দাদা আহিব, জুবিন দা আমাৰ মৰমৰ জুবিন দা আহিব সেইদিনা। আচ্ছা বঢ়িয়া, তেতিয়াহ'লে আহিবই লাগিব।